প্ৰথম আজি আমি কচুগাঁও BTC সমষ্টি অন্তৰ্গত ফেৰিপুৰ গাঁওখনত 2টা বজাত এটা মিটিং কৰিলোঁ আৰু সেই মিটিংখন কৰিবৰ কাৰণে ফেৰিপুৰ গাঁওখনৰ আমাৰ সান্তাল সম্প্ৰদায়ৰ সমাজৰ পৰা তেখেতসকলে প্ৰগ্ৰামটো আয়োজন কৰিছিলে আৰু তাত আমি আগে পিছে যিটো জানো ৰাজনৈতিকভাৱে তেখেতসকলে মেক্সিমাম GSP আৰু UPPL দলৰ লগত আছিলে এইসকল ৰাইজে এতিয়া ফেৰিপুৰ গাঁওখনত যিমান আছে প্ৰতিটো পৰিয়ালে তেখেতসকলৰ UPPL আৰু GSP দলটো ত্যাগ কৰি আৰু কিছুমান BJPৰো আছিলে কংগ্ৰেছৰো আছিলে সবে ঐক্যবদ্ধভাৱে দলে বলে নিজৰ দলটো ত্যাগ কৰি BPF দলত যোগদান কৰিলে আমি তেখেতসকলক আদৰি লৈছোঁ 100 জনমান তাতে আমাৰ ফেৰিপুৰ গাঁওখনৰ ৰাইজে আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাকে আমি 2টা বজাত যিটো মিটিং কৰিছিলোঁ তাত যোগদান কৰিলে এইটো কৰাৰ পাছত এতিয়া ফেৰিপুৰ গাঁওখনত বিৰোধী দলৰ নাম নিশান নাইকিয়া হৈছে অকল মাত্ৰ তাতে BPF দলৰহে ভেটি হৈ গ'ল আৰু BPF দলৰে সব আমাৰ এই অঞ্চলৰ ৰাইজ এতিয়া আজিৰ পৰা হৈ গ'ল গতিকে এইটো কৰাৰ পাছত আকৌ আমাৰ এই ধৰদৰা গাঁও সেইটো কচুগাঁও সমষ্টিৰ অধীনত পৰে ধৰদৰা গাঁওখনৰ আমাৰ আদিবাসী সান্তাল সম্প্ৰদায়ৰ মানুহবিলাকে আজিৰ এই দিনটোত তেওঁলোকে মিটিং কৰিবৰ কাৰণে আমালৈ নিমন্ত্ৰণ কৰি আনিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণৰ প্ৰতি আমি মানে কি কয় সঁহাৰি জনাই আজি গাঁওখনৰ সমূহ ৰাইজক লৈ এটা আমাৰ BPF দলৰ মিটিং কৰিলোঁ আৰু এই গাঁওখনৰ বেছিভাগ আমি জানা মতে কংগ্ৰেছৰ লগত আছিলে GSPৰ লগত আছিলে UPPL দলৰ পৰাও আছিলে তেখেতসকলে আজি গোটেইটো নিজৰ দলটো ত্যাগ কৰি আমাৰ BPF দলত যোগদান কৰিছে আৰু আহি থকা দিনত BTC ইলেকশ্যন MLA ইলেকশ্যন প্ৰত্যেকবাৰৰ যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ বেলেকাত সমাগতৰ দিনবিলাকত BPF দলৰ হৈয়ে থাকিব BPF দলৰ লগত কাম কৰিব বুলি গাঁওখনৰ ৰাইজে আমালৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমাৰ BPF দলৰ ইয়াত স্থিতিটো খুব দুৰ্বল আছিলে যোৱা MP ইলেকশ্যনতো আমি খুব বেছি ভোট তেনেকুৱা পাবলৈ সক্ষম হোৱা নাছিল কিন্তু এইবাৰ যেহেতু গাঁৱৰ ৰাইজৰ মাজত এটা পৰিৱৰ্তন আহিছে নতুন চৰকাৰ BTCত BPF আৰু হাগ্ৰামাৰ নেতৃত্বত আনিব লাগিব আৰু তেতিয়াহে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ দাবী দাৱা সমস্যাবিলাক পূৰণ কৰিবৰ কাৰণে আমাৰ মানে অধিকাৰবিলাক ভোগ কৰিবৰ কাৰণে এটা আমি সুযোগ পাম গতিকে হাগ্ৰামা মহিলাৰী সাহাবৰ নেতৃত্বতে নতুন এটা চৰকাৰ BTCত আনিবৰ কাৰণে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকৰ মাজত যিটো এটা চিন্তাৰ পৰিৱৰ্তন হৈছে ঠিক তেনেদৰে চিন্তাৰ পৰিৱৰ্তন আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাকৰ মাজতো আহাটো আমি দেখিবলৈ পাইছোঁ এই হিচাপে এতিয়া কচুগাঁও সমষ্টিৰ অধীনত থকা যিমানবোৰ আদিবাসী গাঁও আছে আমাৰ সান্তাল সম্প্ৰদায়ৰ মানুহবিলাকৰ মাজত ৰাজনৈতিকভাৱে নতুন এটা পথ তেওঁলোকে ল'বলৈ আগবাঢ়িছে ৰাজনীতিৰ পথ পৰিৱৰ্তন হোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু এই পথ পৰিৱৰ্তনত তেখেতসকলে এটাই মাত্ৰ দলটো বাছি লৈছে সেই দলটো হ'ল BPF দল হাগ্ৰামা মহিলাৰী সাহাবৰ BTC চৰকাৰ এইটো এটা সংকল্প লৈ আজি আমাৰ ধৰদৰা গাঁওখনৰ ৰাইজেও নিজৰ দল ত্যাগ কৰি BPF দলত গোটেইখিনি তেখেতসকলে সমূহীয়াভাৱে যোগদান কৰিছে এতিয়া য'ত নেকি আমাৰ স্থিতি দুৰ্বল আছিল এটা সবতকৈ শক্তিশালী একচেটিয়া আমাৰ BPF দলৰ এইটো ভেটি হৈ গ'ল সেইটো আমাৰ কাৰণে এটা বিজয়ৰ আমি লক্ষণ আমাৰ ক্ষমতা প্ৰতিষ্ঠা কৰাৰ এটা সফল লক্ষণ বুলি আমি সেইটো ক'ব খুজিছোঁ আৰু এই প্ৰক্ৰিয়া যিটো চলি থাকিব প্ৰত্যেকটো জায়গাত সেইটো চলি থাকিব গতিকে অনাগত দিনত চৰকাৰ BPF দলৰে হ'ব ইয়াত 1%ও সন্দেহ নাই স্যার উন্নয়নের ক্ষেত্ৰত এজন কাৰ্যবাহী সদস্য আছে এইখন সমষ্টিত তো আমি বিভিন্ন জায়গাত অভিযোগ পাওঁ গাঁওবিলাকত দেখাই নিদিয়ে কি ক'ব এই ক্ষেত্ৰত যেহেতু তাৰ এজন প্ৰতিনিধি এতিয়া মানে সেইটো খুব দুৰ্ভাগ্যজনক হয় কথাটো সঁচা হয় ৰাইজে খুব অভিযোগ দিছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানে প্ৰত্যেকটো প্ৰান্তৰ পৰাই আজি ৰাইজে ৰাজহুৱাভাৱে অভিযোগ দিছে যে কচুগাঁও সমষ্টিত থকাৰ কাৰণে যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব বুলি মানুহবিলাকে আশা ৰাখিছিলে যিটো এটা আস্থা আছিলে সেইটো ধূলিসাৎ হৈ গ'ল মানে এতিয়া 5টা বছৰ কমপ্লিট হ'বলৈ আৰু 2-4 মাহে আছে গতিকে তুলনামূলকভাৱে BPFৰ আমলৰ চৰকাৰ আগতে যেনেকুৱা ধৰণৰ উন্নতি হৈছিলে এই ধৰণৰ উন্নয়নৰ আশা এইবাৰো আমাৰ কচুগাঁও সমষ্টিবাসী ৰাইজে EMৰ ওপৰত নিৰ্ভৰ কৰিছিলে UPPL চৰকাৰৰ ওপৰত আশা নিৰ্ভৰ কৰি পেলাই চলিছিলে কিন্তু দেখা গ'ল যে ইয়াত উন্নয়নৰ নামত বিগ জিৰ' আৰু এই বিগ জিৰ' উন্নয়নৰ নমুনাটো দেখা পাই মানুহবিলাকে হতাশাত ভুগিছে আৰু তেনেকুৱা ধৰণৰ উন্নয়ন কাম কৰিব নোৱাৰা দল আৰু নেতাক মানুহবিলাকে অঞ্চলবাসী ৰাইজে সমষ্টিবাসী ৰাইজে আজি নাকচ কৰিছে আৰু ঘূৰি BPF দলৰে ইয়াত শক্তিশালী এজন মানে কি কয় আমাৰ নেতাৰ নেতৃত্বত BTC ইলেকশ্যনৰ মানে বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকে আমাৰ সংকল্প লোৱা আৰু অংশগ্ৰহণ কৰা
ঐক্যবদ্ধভাৱে কাম কৰিবলৈ ওলাই অহা সেই দৃশ্য সেই মানে মানুহবিলাকৰ সহযোগ সঁহাৰিটো আমি দেখিবলৈ পাইছোঁ আৰু উন্নয়ন এতিয়া আমি আশা কৰি একো লাভ নাই 4 মাহেই আছে বাকী 4.5 বছৰত যেহেতু একো কৰিব পৰা নাই এই 4টা মাহত যে কিবা এটা উন্নতি হ'ব ইয়াৰ কাৰণে কোনোবা যদি আশা কৰি পেলাই বহি আছে এইটো দলৰ লগত সেইটো নিজকে মানে নিজৰ ভৰিত কটাৰ মাৰি লোৱাৰ বাহিৰে বেলেগ একো নহ'ব যেহেতু সময় আহিছে যে একো আশা আৰু মনত পুহি ৰাখি একো লাভ নাই এই দলটো ত্যাগ কৰি চৰকাৰ চলোৱা দলবিলাকৰ লগত এই বিজেপিয়ে হওক ইউপিপিয়ে হওক এইবিলাক বাদ দি পেলাই এতিয়া নতুন ৰাজনৈতিক মানে যিটো পথ বিপিএফৰ লগত থাকি পেলাই সেইটো মানে কিহত উদ্দেশ্যটো আগত ৰাখি কাম কৰিবৰ কাৰণে চবেই যাতে ওলাই আহে সহযোগ আগবঢ়ায় সেইটোকে মই আহ্বান কৰিছোঁ